हेलो एवरीवन आसामी स्टार का चेनेलटলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মুৰ্গীৰ মাংসৰ ছালৰ ৰেচিপি এটা লৈ আহিছো, গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি এটা নতুন ৰেচিপি লৈ আহিছো, কয়লাৰ মুৰ্গীৰ মাংসৰ ছালৰ ৰেচিপিটো একদম চটপটা হ'ব। আসলতে এই স্কিনখিনি মই নিজে হাতেৰে এৰুৱাই লৈছো। আপোনালোকে যদি বেয়া পায় তেতিয়াহ'লে দোকানত গ'লে ধুনীয়াকৈ এৰুৱাই দিব। তেতিয়াহ'লে পলম নকৰি ভিডিওটোৰ মাজতে পেন এখন পাতি মই তাতে তেল দি দিছোঁ। মই মিঠাতেল দিছোঁ, আপোনালোকে ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হৈ গৈছে। চিকেনৰ স্কিনখিনি ভজা হৈ গ'ল। 3 মিনিট সময় মই ভাজি লৈছোঁ এইখিনি। এতিয়া উঠাই দিছোঁ। এতিয়া সেইখিনি তেলতে পিঁয়াজ এটা কাটি লৈছোঁ, দি দিছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি 1 মিনিট সময় ভাজি ল'লোঁ। এতিয়া ৰহুন পেষ্ট দি দিছোঁ 1 চামুচ, আদাৰ পেষ্ট 1 চামুচ, সৰু সৰুকৈ কাটি লোৱা জলকীয়া দিছোঁ। এতিয়া মছলাখিনি ভাজি লওঁ আৰু 1 মিনিটমান সময়। এতিয়া শুকান মছলা এড কৰি দিম। হালধি গুড়ি দি দিছোঁ 1/2 চামুচ, জিৰা গুড়ি 1/2 চামুচ, জলকীয়া গুড়ি সৰু চামুচেৰে 1 চামুচ। ত্ৰিছ ছেকেণ্ডমান সময় এইখিনি ভাজি লৈছোঁ। এতিয়া ভাজি লোৱা স্কিনখিনি দি দিছোঁ। লগতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু 2 মিনিটমান সময় ভাজি ল'ম ঢাকনি নোহোৱাকৈ। এয়া প্ৰায় হৈয়ে গৈছে। এতিয়া শেষত দি দিছোঁ গৰম মছলা। এয়া টমেটো চচ লৈছোঁ মই। টমেটো চচৰ সলনি আপোনালোকে বিলাহী ব্যৱহাৰ কৰিব পাৰে। দি দিছোঁ এইখিনি 2 চামুচমান লৈ লৈছোঁ। খুব ধুনীয়া টেষ্টি এটা আহিব, টেঙা মিঠা জ্বলা। চব্জিখন ৰেডি হৈ গ'ল, এতিয়া নমাই লৈছোঁ। মুৰ্গীৰ মাংসৰ ছালৰ ৰেচিপি আমাৰ ৰেডি হৈ গ'ল। দেখিছে, খুব সোৱাদ হয় এনেকৈ বনাই খালে। ভাত ৰুটি সকলোৰ লগতে খাব পাৰি। ৰেচিপিটো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।